Hello everyone, welcome to my video. এইকেইদিন খুব বৰষুণ দি আছে। চিপচিপিয়া বৰষুণ কেইজাকৰ মাজে মাজে দুই এচাটি বতাহো দি আছে। এনেকুৱা ডাৱৰীয়া বতৰৰ গধূলি চাহকাপৰ লগত খাবলৈ মই আজি এটা পপুলাৰ ৰেচিপি বনাইছোঁ। তো আহকচোন চাওঁ মই এই ৰেচিপিটো কেনেদৰে বনালোঁ। কেইটামান ভেন্দি আৰু ভেন্দি কেইটা মই এনেকৈ কাটি লৈছোঁ। কটাৰ পিছত ভেন্দিৰ মাজৰ পৰা এনেকৈ গুটিখিনি গুচাই লৈছোঁ। এয়া মোৰ ভেন্দিখিনি ভালকৈ কটা হৈ গ'ল। আপোনালোকেও এনেকৈ ভেন্দিখিনি দীঘল দীঘল চাইজত অকণমান ক্ষীণ ক্ষীণকৈ গুটিবোৰ গুচাই কাটি ল'ব। ইয়াৰ পিছত মই ইয়াত দিছোঁ অকণমান নিমখ। সোৱাদ অনুসাৰে আপোনালোকে লৈ ল'ব গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ। তাৰপিছত মই ইয়াত দিছোঁ অকণমান হালধি। ইয়াৰ পিছত মই ইয়াত দিছোঁ ৰেড চিলি। আৰু ইয়াৰ পিছত মই দিছোঁ অকণমান গৰম মছলা। মছলাখিনি দিয়াৰ পিছত মই গোটেইখিনি ভালকৈ সানি লৈছোঁ। মই ইয়াত দিছোঁ 2 চামুচ ময়দা। আপোনালোকে বেচনো দিব পাৰে, ময়দাও দিব পাৰে। মই আজি ময়দাৰে বনাইছোঁ আৰু এইখিনি মই ভালকৈ সানি লৈছোঁ। কেৰাহী এখনত অকণমান সৰহকৈ তেল গৰম হ'বলৈ দি মই ইয়াত ভেন্দিখিনি দি দিছোঁ আৰু এইখিনি ক্ৰিস্পি হোৱালৈকে ভাজিব লাগিব। আৰু এয়া মোৰ ক্ৰিস্পি ভেন্দি ভজা হৈ গ'ল। এতিয়া প্লেট এখনত মই কাঢ়ি লৈছোঁ। এয়া মোৰ গোটেইখিনি ভেন্দি ভজা হৈ গ'ল আৰু প্লেট এখনত কাগজ এখন দি মই গোটেইখিনি কাঢ়ি লৈছোঁ যাতে ইয়াৰ এক্সট্ৰা তেলবোৰ মানে কাগজখনে শুহি লয়। আৰু এয়া মোৰ ক্ৰিস্পি ভেন্দি ৰেডি হৈ গ'ল। মই বাতি এটাত ছাৰ্ভ কৰি লৈছোঁ। আপোনালোকেও ঘৰত এনেকৈ বনাই খাই চাবচোন। খাবলৈ খুব টেষ্টি হয় আৰু একদম ইজি আৰু কুইক ৰেচিপি হয়। ৰেচিপিটো খুবেই পপুলাৰ হয় আৰু ময়ো আজি এনেকৈ বনাই চাহকাপৰ লগত পৰিৱেশন কৰিছোঁ। দৰ্শকসকল, মোৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰো কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ